নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যিসকল সদস্যা বিষয় বাবদ আছে তেওঁলোক তুমি কিহত আছা এবাৰ মই সভাপতি এই বছৰ হয় হয় সুন্দৰ বিশ্ববিদ্যালয়ৰ সভাপতি হৈছে মানে ছাত্ৰ একতা সভাৰ তুমি কিহত আছা মই উপসভাপতি তোমাৰ নামটো কি আছিল হিমাংক শৰ্মা মোৰ নাম শ্ৰী কৌস্তৱ অত্ৰী আৰু সহকাৰী সাধাৰণ সম্পাদক তোমাৰ নামটো মোৰ নামটো ফাৰ্দিন আহমেদ তোমাৰ নাম হয় নমস্কাৰ মোৰ নাম শ্ৰী স্মিতা হীৰা মই সাহিত্য আৰু আলোচনী সম্পাদিকা হয় নমস্কাৰ মোৰ নাম শ্ৰী জাচি কোৰ মই তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদিকা সুন্দৰ এই ছাত্ৰ একতা সভাৰ দায়িত্বত থাকিলে পিছত গৈ ৰাজনীতিবিদ হৈ যায়গে তেনেকুৱা কিবা মন আছে নেকি তোমালোকৰ নাই তেনেকুৱা কথা নাই আচলতে ছাত্ৰ ছাত্ৰীসকলে আমাক নিৰ্বাচন কৰি আহিছে গতিকে আগন্তুক আৰু 8 মাহ আছে আমাৰ কাৰ্যকাল গতিকে তেওঁলোকৰ প্ৰতি আমি সমৰ্পিত হ'ব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি আপোনালোকে যিটো প্ৰচাৰ কৰিছে কাইলৈ আমি সদৌ অসম বিকৃত সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আচলতে জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে কেৱল আমাৰ প্ৰজন্মটোৱে নহয় প্ৰতিটো প্ৰজন্মৰ বাবে তেখেতে গান গাই গৈছে আৰু নিৰাশাৰ মাজত তেখেতে গাই গৈছে আশা গতিকে আমি যেতিয়া নিৰাশাত ভুগো তেতিয়াই জুবিন দালৈ আমাক মনত পৰে যেতিয়া ফূৰ্তি হয় তেতিয়াই জুবিন দালৈ মনত পৰে যেতিয়া বিহু হয় তেতিয়াই জুবিন দালৈ মনত পৰে যেতিয়া দুৰ্গা পূজা হয় তেতিয়াই জুবিন গাৰ্গলৈ মনত পৰে আৰু প্ৰতিটো ক্ষণে ক্ষণে জুবিন গাৰ্গ আছে গতিকে আমাৰ নগাঁও বিশ্ববিদ্যালয়ে আমি সেই পদক্ষেপটো গ্ৰহণ কৰিছোঁ যাতে অসমৰ বিভিন্ন প্ৰান্তৰ সংগীতৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা প্লেটফৰ্ম কৰিব বিচাৰোঁ আৰু যাৰ নামটো হৈছে জুবিন গাৰ্গ সুন্দৰ আশা এটা জুবিন গাৰ্গৰ কালজয়ী গীত যিটো এতিয়া কৈ গ'লে নিৰাশাৰ মাজত আশা এখনি সৰগী নৈ আশা এখনি সৰগী নৈ বুলি কৈছে কোৱাচোন মানে আমি সকলোৱে আচলতে গান গাব জানো আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে এটা কথা কৈছিল যে অসমৰ প্ৰত্যেকগৰাকী মানুহৰ মাজত এটা শিল্পসত্তা আছে লুকাই কাৰণ নামঘৰৰ কাষেদি যেতিয়া যোৱা হয় ভাদ মাহত তেতিয়া নামৰ যিটো হাত চাপৰি বজায় একেটা তালতে বাজে সকলোৰে গাত ৰিদমটো আছে তাল মান সকলোৱে বুজি পায় অসমৰ শিল্পসত্তা অতি চহকী সেয়া গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ গৈছে তাহানিতে গতিকে এই অসমৰে আমি বাসিন্দা এই অসমৰে আমি প্ৰজন্ম গতিকে মই সেইকাৰণে যাকে তাকে কৈ দিওঁ গান গাব পাৰে নেকি গান গাবলৈ মঞ্চ নালাগে গান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই মানুহৰ ঘৰৰ চোতালতো গান গাই যোৱাৰ অভিলেখ আছে গতিকে সেইখন অসমৰেই সেইসকল সংগীত সূৰ্য যিসকল এতিয়াও জিলিকি আছে আগলৈও জিলিকি থাকিব সেইকাৰণে মই কৈছোঁ আচলতে গান গাব পাৰা নেকি বহুতে আফচোচ কৰে মোক আকৌ কথা কৈ আছোঁ আকৌ দিলে গান গাবলৈ সেইকাৰণে মই কৈছোঁ যে গান আমাৰ নিৰন্তৰ লগৰী মানুহে বহুতে কয় মই নাজানো দেই মই বাথৰুম ছিংগাৰহে বাথৰুমেই হওক বা চোতালেই হওক বা মঞ্চই হওক কিন্তু গান সকলোৰে মাজত থাকে সেইকাৰণে কৈছোঁ হয়তো নিশ্চয় গান ভাল পোৱা ফুল ভাল পোৱা আৰু শিশু ভাল পোৱা এইসকল ভাল পালেহে আমি প্ৰকৃত মানৱ সভ্যতাৰ লগত জড়িত এটি সত্তা হ'ব পাৰোঁ গতিকে এই যে সংগীতৰ কথা পাতি আছোঁ কোৱাচোন আৰু জুবিন গাৰ্গক তুমি কিদৰে স্মৰণ কৰা সকলোৱেতো জুবিন হৈ আছে এতিয়া জুবিনময় গোটেই পৰিৱেশ মানে জীৱিত জুবিনতকৈ মৃত জুবিন অধিক শক্তিশালী বুলি এতিয়া আমি উমান পাইছোঁ হয়নে জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ জীৱিত থাকি যিমানখিনি এটা ডাঙৰ তেওঁ নিজৰ সত্তা কৰি থৈ গৈছিলে তাৰপিছতো আপোনাৰ মৃত হোৱাৰ পিছতো মৃত বুলি ক'বলৈ আচলতে বেয়া লাগে কিন্তু তাৰপিছতো তেওঁ আচলতে বহুতখিনি জীৱিকাও কৰি থৈ গৈছে আৰু তাৰপিছত তেওঁ আমাৰ গোটেই অসমীয়া জাতিটোক আচলতে বহুতখিনি ওপৰলৈকে লৈ গৈছে আৰু তাৰে আমি বহুত সৰু প্ৰচেষ্টা এটা কৰিছোঁ যাতে গোটেই অসমৰ যোনখিনি বিশ্ববিদ্যালয় কলেজ আছে তেওঁলোকৰ মাজত এটা অনুষ্ঠান কৰিবলৈ আৰু বহুতখিনি পাৰ্টিচিপেণ্ট কৰিছেও আৰু আশা কৰোঁ কাইলৈ দিনটো সকলোৰে কাৰণে ভালে যাওক তুমি জুবিন দাৰ কোনটো গান বেছিকৈ গুণগুণাই থাকা জুবিন দাৰটো আপোনাৰ এতিয়াতো বেছিকৈ মায়াবিনী অকণমান একলগত গাইলে উলিয়াই লওঁ ৰ'ব তেতিয়া ভাল হ'ব মানে মায়াবিনীটো এবাৰ ভুল হ'লেও হ'ব একো নহয় অকণমান গোৱাচোন নেচোৱাকৈ গাই দিয়া মায়াবিনী ৰাতিৰ বুকুত বৰকৈ গোৱা দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে নাচোন
বহু দিনৰে আপোন বহুদিনৰে নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। প্ৰতিটো শব্দই এটা এটা অৰ্থপূৰ্ণ ভাৱ প্ৰকাশ কৰিছে। গতিকে সেইকাৰণেই আমি মায়াবিনী গালে এতিয়া চকুলোৱে নিগৰি যায়, হয়নে? গতিকে মায়াবিনীৰ কথা পাতিলোঁ। তুমি কোৱাচোন অকণমান, তোমাৰ কোনটো গান বেছি ভাল লাগে? সকলো গানেই ভাল লাগে, মই এইটো প্ৰশ্ন এনেকৈহে কৰিছোঁ, তোমাৰ কাৰণে কৈছোঁ, তুমি কোনটো গান বেছিকৈ? যেতিয়াৰ পৰাই বুজা হৈছোঁ সৰুকালৰ পৰাই, প্ৰথম গানটো আছিলে মোৰ ৰুমাল। ৰুমাল, খুব এটা ৰুমাল শুনিয়ে ডাঙৰ হৈছোঁ সৰুৰ পৰাই। তাৰপিছত জুবিনদাৰ সকলো গীত আঁকোৱালি ল'লোঁ, আৰু যোনবোৰ সৰুৰ পৰাই শুনি আহিছোঁ আজি হয়তো সেইবোৰ মোৰ প্ৰিয় বহু ক্ষেত্ৰত। তেওঁ যদিও নাই, তেওঁ মোৰ হওক। একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতি ৰেঙনি। বঢ়িয়া। তুমি এটা কোৱা, কোনটো গান তোমাৰ প্ৰিয়? আচলতে বৰ্তমান সমাজত যিখিনি অৱস্থা চলি আছে, বৰ্তমান সমাজৰ প্ৰেক্ষাপটত আমি যেন যন্ত্ৰ গানটি অধিক প্ৰাসংগিক। অধিক প্ৰাসংগিক। কি আছিল? আচলতে যন্ত্ৰটো কেনেকৈ আছিলে আৰম্ভণিটো? পুৱাই শুই উঠি যাবৰে যে হয় স্কুললৈ, বৰকে গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন মনত দূৰলৈ, আছে, আমি মনত যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ আমি যেন যন্ত্ৰ। এইটো অধিক প্ৰাসংগিক, শুদ্ধ কথা, অধিক প্ৰাসংগিক। আৰু এটা গান তোমাৰ মনলৈ আহা? ক'বলৈ গ'লে মোৰ মায়াবিনীটোৱে চবতছে বেছি মায়াবিনী আমি গালোঁ, আৰু এটা গান লিৰিক্স বুলি ক'লে সদ্যহতে মোৰ ইমান সদ্যহতে মনত নাই, হয়। কিন্তু মায়াবিনীটোৱে চবতছে বেছি ভাল মায়াবিনী। লাগে। এতিয়া প্ৰেমত পৰি আছোঁ আমি, নহয়নে? হয়। মায়াবিনী জি এছ আহি গ'ল। হয়, সাধাৰণ সম্পাদক আমাৰ নগাঁও বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক, কি নাম? মোৰ নাম শ্ৰী মেহবুব আলম চৌধুৰী। আচ্ছা, এই অনুষ্ঠানটো আমি কথা পাতি আছোঁ, এই অনুষ্ঠানটোৰ মাধ্যমেৰে জুবিন দাক আমি সোঁৱৰিম, আৰু সৰস্বতী পূজাও হৈ গ'ল। হয়। সৰস্বতী পূজাৰে ড্ৰেছ হয়তো এইটো, নহয়নে? হয়, হয়, হয়। হয়নে? বৰ ধুনীয়া লাগিছে আটাইকে। আৰু আমিতো সুন্দৰৰ পূজাৰী, মই সেইটো কাৰণে সৰস্বতী পূজা বুলিলে ওলাই আহিব মন যায়, সেইটো কাৰণে আহিলোঁ। কোৱাচোন বাৰু, এই জুবিনদাৰ এই পদক্ষেপটো আমিতো গম পালোৱেই। হয়। এতিয়া কাইলৈ এই অনুষ্ঠানৰ মাধ্যমেৰে যে সকলো আহিব, গান গাব, সকলোৱে গান শুনিব, এই তোমালোকৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোৰ বিষয়ে অকণমান কৈ লোৱা। আমি আচলতে জুবিন দাক আমি মনৰ পৰা ভাল পাওঁ, সেইকাৰণে আমি ভাবোঁ যে জুবিন দাই যি আমাক দি গৈছে আমি সদায় এইটো আমাৰ মনত থাকি যাব, আৰু আমি নিবিচাৰোঁ যে আমাৰ সমাজত ভাগ বিতৰণা হওক। সেই বস্তুটো বেয়া, জুবিন দাই এইটো সদায় কৈ গৈছে, আৰু আমি জুবিন দাৰ ভালপোৱা বস্তুখিনি আমি আগুৱাই লৈ যাব লাগিব। কাইলৈ ইয়াত কোনটো গান বেছিকৈ বাজিলে তুমি খুব বেছি একদম ভাল লাগিব যে এই গানটো বাজি আছে, মই ভাল এতিয়া পোৱা যিহেতু এইটো কালি ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান হ'ব, প্ৰতিযোগিতা পতা হৈছে, এইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে হ'ব, এইটো সিহঁতৰ নিজৰ পাৰ্টিকুলাৰলি। তথাপি তোমাৰ ভাল লগা এটা? মোৰ ভাল লগাটো ইয়ালি আছিলে। ইয়ালি। হয়, মানে ইয়ালি কেনেকৈ, মই যেতিয়া অসমীয়া গান শুনো আৰু বেংগলী গান চাইছোঁ, মই জুবিন দাৰ বহুত গান পাইছোঁ, কিন্তু আপোনাৰ বলিউড লেভেলত, কিন্তু আপোনাৰ হিন্দী গান ইয়ালি নিচিনা ফেমাছ আৰু আজিলৈকে হোৱা নাই। আৰু এইটো যিকোনো কোনোবাই গায়ক আহিলে বা গায়িকা আহিলে সিহঁতে গায়, এটা গানেৰে পৰিধি ভাঙি গুচি গ'ল, হয়, হয়। দিগন্তৰ সিপাৰলৈ, হয়নে? সুন্দৰ। ইয়ালি यार पे कुर्बा है सभी याली मदद वाली याली यार पे कुर्बा है सभी। আচলতে অকণ মনত পেলালোঁ, জুবিন দাক সোঁৱৰিলোঁ। আমি আচলতে এই ছাত্ৰ একতা সভাৰ সদস্যসকলক লগ পাইছোঁ, আৰু লগ পাই মানে জুবিন দাৰ কথা পাতি থাকিলে কথাও পাতি থাকিব পাৰি আৰু গানো গাই থাকিব পাৰি। জুবিন দা এনেকুৱাই বিশাল সত্তাৰ অধিকাৰী আছিল, হয়নে? গতিকে জুবিন দাৰ কথা পাতি থাকিলে গান গাব জানক বা নাজানক, কিন্তু গান মুখেদি ওলাবই, আৰু সেয়াই প্ৰমাণ আজি হৈ গ'ল নে নাই? আজি হৈ গ'ল। হয়তো তোমালোকে বহুতে গান গাই ভাল পোৱা, আৰু গান কেতিয়াবা অকণমান অস্পষ্ট হ'ব পাৰে বা কিবা এটা লিৰিক্স পাহৰি যাব পাৰোঁ, কিন্তু গানটোৰ প্ৰেমত আমি সদায় পৰি আছোঁ, কাৰণ জুবিনদাৰ গান। আৰু জুবিনদাৰ গানে কাইলৈ ফুটি উঠিব। সেই কথা পাতি থাকোঁতে প্ৰিয় দৰ্শক, আমি এইসকল উঠি অহা প্ৰজন্মৰ প্ৰতি একোগৰাকী কাণ্ডাৰী, তেওঁলোক উঠি আহিছে, তেওঁলোকৰ প্ৰিয় জুবিন দা, আমাৰ প্ৰিয় জুবিন দা, আৰু এই গানবোৰ আমি অকণ চৰ্চা কৰিলোঁ। ভুল হ'ব পাৰে,
আপোনালোকে ভুল বুলি নল'ব, এইটো ভাল পোৱা বুলি ল'ব। আমাৰ ভাল পোৱাৰ কাৰণে আমি গাবলৈ প্ৰয়াস কৰিলোঁ সকলোৱে, হয়নে? আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আশা কৰিছোঁ কাইলৈ এইখন মঞ্চত পুনৰ এবাৰ জুবিন দাক আমি আকৌ বিচাৰি পাম। সংগীত প্ৰতিযোগিতা 2026 আৰু বিষয়টোৱে থাকিব কাৰ? জুবিনৰ সংগীত। আৰু এই বিশ্ববিদ্যালয়খনে যি বিশাল পদক্ষেপ লৈছে, ইয়াত আপোনালোকৰ নিশ্চয় বহুত দৰ্শক হ'ব, বহুতে গান গাব আৰু বহুতে হয়তো ইয়াত বজাব আৰু বিচাৰকো থাকিব। এই গোটেই পৰিকল্পনাটোৰ বিষয়ে কওকচোন অকণমান। মই প্ৰথমে এইকাৰণে ভাল লাগিছে যে জুবিন গাৰ্গৰ এটি গীতত আছে ফুল ফুলক ৰ'দৰে ফুল, হৃদয় সেউজী ধৰাত। মানে আমি ৰ'দৰ ফুল ফুলাবৰ কাৰণে চেষ্টা কৰিছোঁ, যদিও জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই, মানে শাৰীৰিকভাৱে নাই, কিন্তু আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে নগাঁও বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আমাৰ ইউনিয়ন বডিৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, আমাৰ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া, VC মহোদয়, তেওঁলোকে সকলোৱে আলোচনা কৰি এটা সিদ্ধান্ত ল'লে যে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গীতৰ ওপৰত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আৰু তাৰপিছত আৰু এটা কথা আমি সিদ্ধান্ত ল'লোঁ যে জুবিন গাৰ্গে বহুত হাজাৰ গীত গাইছে, স্পেচিয়েলি তেখেতে লিখা আৰু সুৰ কৰা তেনেকুৱা কেইটামান গীত আমি চিলেক্ট কৰিলোঁ। হয় হয়, সেই গীতখিনিহে আমি চিলেক্ট কৰিলোঁ। কৰি পেলাই আমি প্ৰায় 65টা গীত আমি ল'লোঁ। তাৰে হয়তো কিবা কাৰণে অকণমান হয়তো থাকিব পাৰে, কিন্তু আমি যথেষ্ট মানে সংগ্ৰহ কৰি আমি গীতসমূহ কালেক্ট কৰিলোঁ, য'ত জুবিন গাৰ্গে নিজে লিখি নিজে সুৰ কৰিছে প্লাছ গাইছে, সেই গীতখিনি আমি সংগ্ৰহ কৰিলোঁ। তাৰ ভিতৰত যিকোনো গান হয় হয়, ল'ব পাৰিব। আৰু জাজৰ কাৰণে আমি দিগন্ত ভাৰতী ডাঙৰীয়া, মৌচুমী চহৰীয়া বাইদেউ, তাৰপিছত আমাৰ লোকেল এগৰাকী যিহেতু থাকিব লাগে, আমি খোৱাগমণি মহন্ত বুলি বাইদেউ এগৰাকীক ল'লোঁ। আৰু অনিতা পল ডাঙৰীয়া বাইদেউ আহিব, তেখেত বম্বেৰ পৰা, তেখেতে আহি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি দিব। আৰু সকলোতকৈ আৰু এটা ডাঙৰ কথা হ'ল কি যে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ইউনিভাৰ্চিটিৰ যিসকল বেষ্ট ছিংগাৰ বা কলেজসমূহৰ যিসকল বেষ্ট ছিংগাৰ তেওঁলোক আহিব, অহা যোৱা খৰচটোহে তেওঁলোকৰ। ইয়াত তেওঁলোকৰ মৰ্ণিং ব্ৰেকফাষ্টৰ পৰা দুপৰীয়া আহাৰ, তেওঁলোকৰ চাহকাপৰ সৈতে, আৰু তেওঁলোকৰ এইটো হেডেকো নাই যে তেওঁলোকে মিউজিচিয়ান লৈ আহিব লাগিব। আমি ইয়াত মিউজিচিয়ান সকলো আমিয়ে প্ৰভাইড কৰিছোঁ, আমিয়ে দিছোঁ মানে বজাবৰ কাৰণে। আমিতো 9 বজাৰ পৰা ৰেজিষ্ট্ৰেশ্যন আমাৰ ষ্টাৰ্ট হ'ব। জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে এটা বিশাল সত্তা, এই সত্তাটোৰ গানৰ কথা পাতি আছোঁ। 65টা গান ক'লে ন? চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি দিছে। 65টা গানৰ ভিতৰত গান গাব লাগিব আৰু তাত বিচাৰ প্ৰক্ৰিয়া চলি থাকিব ইয়াত, নহয়নে? হয়। আৰু এটা কাম কৰিছোঁ আমি যে কেনেকুৱা হয় মানে ছাত্ৰ ছাত্ৰীসকল আহে ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰথমতে গাব নিবিচাৰে, গতিকে সেইটো কাৰণে আমি লটাৰী কৰিছোঁ। গোটেই বস্তুখিনি আপুনি চোৱা চিতা কৰে? নাই, মই অকলে নহয়, গোটেই এটা টীম, কাৰণ প্ৰত্যেকটো কামৰ এটা টীম লাগিবই। কিন্তু গান বুলি কোৱাৰ লগে লগে গান শুনি বেছি ভাল লাগে, নহয়? অকণ গান আজি ক'লে কি আপুনি প্ৰথম গানটো কি ক'লে? ফুল ফুলক ৰ'দৰে ফুল। হয়, আমি চেষ্টা কৰিছোঁ যে মানে পজিটিভ থিংকিং। এইটো গান সকলোৱে জানেনে? সকলোৱে চাগে নাজানিব। মানে আমি এটা মেছেজ দিব, মোৰ মানে মাতটো খুবেই অকণমান যত্ন কৰক। মই সেই গানটোহে গাওঁ, জুবিনৰ আৰু এটা বহুত পপুলাৰ এটা গীত, আৰু জংকী বৰঠাকুৰে গাইছিলে, হয়, এইটোকে গাইছোঁ। আউসীৰ জোন মোৰ সন্মুখতে সেমেকা দুকুলো দুগালতে, তুমি আহিবা যিদিনা ৰং দিবা দুচকু মৰমেৰে বচাই, আউসীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে। থেংক ইউ। সুন্দৰ। এনেকুৱা গানৰ সুৰ, কথা, শব্দ বুটলিবলৈ কাইলৈ আপোনালোক ইয়ালৈ আহিব। আশা কৰিছোঁ খুব সুন্দৰ এটা মন লৈ ইয়াৰ পৰা যাব পাৰিব। শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত কাইলৈ জুবিন গাৰ্গ আহিব, সেইকাৰণে আপোনালোকো আহিব বুলি আমাৰ সকলোৱে, আমিও বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আপোনালোকক এটা আমি মানে অনুৰোধ আৰু এটা স্বাগতম জনাইছোঁ। আহক, আমি এটা পজিটিভ থিংকিং লৈ অনুষ্ঠানটো পাতিছোঁ। আৰু মই ভাবোঁ প্ৰথমবাৰৰ কাৰণে চাগে অকলে জুবিন গাৰ্গৰ এটা অসমৰ প্ৰেক্ষাপটত এটা প্ৰতিযোগিতা হ'ব, অকল জুবিন গাৰ্গক মানে হেৰি কৰি। গতিকে আপোনালোকে যদি পাৰে আহক, ছাত্ৰ ছাত্ৰীসকলক দেখুৱাওক আৰু এটা পজিটিভ এটা মেছেজ এটা লৈ পেলাই যাওক। ধন্যবাদ। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনটোত জুবিন গাৰ্গৰ কথা মই যেতিয়াই অনুষ্ঠান কৰিছোঁ, জুবিন গাৰ্গৰ শব্দটোৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হোৱাই নাই। গতিকে জুবিনদাৰ কথা সৰস্বতী পূজাই হওক কিংবা বিভিন্ন অনুষ্ঠান পাৰ্বণেই হওক থাকিবই থাকিব, যি বৰ্তমান বিৰাজমান হৈছে ঘৰত পতা সেই বিয়াখনতো। গতিকে জুবিন গাৰ্গ অবিহনে আজিৰ প্ৰজন্ম কেতিয়াও সম্পূৰ্ণ পূৰ্ণাংগতা নাপায়। গতিকে এই জুবিন গাৰ্গৰ ওপৰতেই চৰ্চা, জুবিন গাৰ্গৰ ওপৰতেই এক গৱেষণামূলক এটা অনুষ্ঠান, কাইলৈ সংগীতৰ এই যাত্ৰা।
আহিব সকলো মই এই এক্সকিউজ মিৰ মাধ্যমেৰে আপোনালোকক প্ৰচাৰ কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে আপোনালোকক আমন্ত্ৰণো জনাইছে প্ৰিয় দৰ্শক আশা কৰিছোঁ কাইলৈ আমি গানৰ অন্য এটা সোৱাদ ল'বলৈ আগবাঢ়ি যাম ধন্যবাদ